মৰ্নিং সকলোকে এই জাষ্ট উঠিছোঁ টাইমটো চাব 8:15 যিহেতুকে আজি দেওবাৰ চাহ তাহ খাই মেলি যাম মানে আমি বজাৰলৈ আজি আপোনালোককো দেখুৱাম গাড়ীখন চাওকচোন কেনেকুৱা হৈ আছে বোকা লাগি বজাৰৰ পৰা আহি গাড়ীখনো ধুবহি লাগিব ধুনীয়াকৈ কৰি লওঁ আপোনাখন খুলিলোঁ লেটছ গো বৰ্তমান গৈ আছোঁ এতিয়া মই বজাৰলৈ বুলি অৰ্ডাৰ দিয়া বস্তুটো আহি গ'ল যিহেতু আজি কৰিম মই আনবক্সিং জীৱনত ফাৰ্ষ্ট টাইম আপোনালোকে এটা কথা কওকচোন বহলাটো খেতি ফাৰ্ম এই ৰাস্তাডোখৰ কিয় নবনোৱা হ'ল বাৰু পুখুৰী দেই এইখনে আমাৰ ডাংঘৰা বজাৰ মানুহ চাওকচোন বজাৰত মানুহেই নাই আগতে এইখন বজাৰত মানুহ ফুল হৈ থাকে এই গোটেই ঘৰটো বেঙানালৈ যাওক হে মানুহ কম নি মানুহ নাই ন এই আহি প্ৰথম আহি ধাই ধৰি দিলোঁ আৰু কুন্দুলিবোৰ জহনিবোৰ কি কি আছে আনবক্সিং জীৱনত প্ৰথমবাৰ আনবক্সিং কৰিব গৈ আছোঁ ইয়াৰ হ'ল ষ্টেণ্ড ওলাই যা এইটো মোবাইলত খাই চাগে লগাই দিওঁ বস্তুকেইটা খাব এনেকৈ
ইয়াত দাঙিব পাৰিব এনেকৈ ধৰি। বস্তুটো এনেকৈ টানি পানি লগাব পাৰিব মোবাইলটো। প্ৰাইচ হৈছে আপোনাৰ 202 টকা। ফ্লিপকাৰ্টত অলপ কম দেখাইছিলে, কিন্তু ডেলিভাৰী চাৰ্জ সেতি 202 টকা লৈছে মোৰ পৰা। এনেকৈ থৈ মেলি ধুনীয়াকৈ ভিডিঅ' বনাব পাৰে। যদিহে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।